মই কৈছিলোঁৱেই যে জুবিন দাক জীয়াই ৰাখিবলৈ হ'লে মানুহৰ জীৱন উদ্ধাৰ কৰিব লাগিব। আজি মই এগৰাকী দুৰ্ভগীয়া দৃষ্টিহীন মহিলাক উদ্ধাৰ কৰিবলৈ আহিছোঁ আৰু এগৰাকী অনু বাইদেউ নমস্কাৰ। তেখেতে চকুৰে নেদেখে। আপুনি 9-10লৈকে দেখি আছিলে ন? তাৰপিছত মেট্ৰিক দিয়ালৈকে দেখে, তাৰপিছত টোটেলি নেদেখা হ'ল। তেখেতৰ বয়স হৈছে 50 বছৰ ন? 58 মান হৈ গ'ল। তেখেতৰ কোনোৱে নাই। তেখেত এজন ভতিজাকৰ লগত আছিলে, এইটো ৰুমতে আছিলে। এইখনেই বিচনা অনু বাইদেউৰ হয় নাই? আৰু ভতিজাকে চোৱা চিতা কৰি আছিলে আৰু এতিয়া তেওঁক ভালদৰে ৰাখিবৰ কাৰণে মই নিবলৈ আহিছোঁ। তেওঁ নিজে মোলৈ ফোন কৰিলে যে তেওঁ আমাৰ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ যাব আৰু আজি তেওঁক লৈ যাম আৰু জুবিন দাৰ নামত প্ৰথমগৰাকী মহিলাৰ জীৱন উদ্ধাৰ কৰিম। জীৱন উদ্ধাৰ নহয় মানে সুৰক্ষিত কৰিম। তেওঁক ভালদৰে থাকিব আশ্ৰমত আৰু এতিয়া তেওঁ সকলো সামৰি আছে। অলপ দেৰি পিছতে তেওঁক আমি ইয়াৰ পৰা লৈ যামগৈ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ। তেখেতক দুৰ্ভগীয়া বুলি এটা কাৰণেই কৈছোঁ, তেওঁ কোনোৱে নাই। মই কৈছোঁ কোনোৱে নাই। আশ্ৰয় আছে যদিও এনেদৰে থাকিব লগা হৈছিলে ভতিজাকৰ লগত। কিন্তু তেওঁ ইয়াত যিকোনো ধৰণৰ পানী চানীৰ ইফালে ইফালে যাবলৈ অসুবিধা হয়। তেওঁ সেইকাৰণে ভালদৰে থাকিব লাগিব আৰু তেওঁক এতিয়া লৈ যামগৈ। সেয়া সকলো কাপোৰ কানি সামৰিলে তেখেতে, সকলো সামৰা হৈ গৈছে হয় নাই? আৰু মই বাকীখিনিও দেখাইছোঁ। এটা ফৰ্মেলিটিজ কৰিব লাগিব আমাৰ যিখিনি ন্যাসৰ অধীনত যিহেতু উদ্ধাৰ কৰিম। জুবিন দাৰ নামত তেওঁক উদ্ধাৰ কৰিবলৈ আহিছোঁ। তেওঁক সুৰক্ষিত কৰিব লাগিব আৰু জুবিন দাই জীৱনৰ মাজতে জীয়াই থাকিব লাগিব। অনু বাইদেউক ইমান দিনে চোৱা চিতা কৰি অহা মানুহজনে হ'ল তেখেতৰ ভতিজাক হয় নাই? আপোনাৰ প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতেতো আছিলে তেখেত ন? তেওঁৰ কাৰণে এটা কোঠালি সাজি দিছে আৰু তেওঁক ৰাখিবলৈ চেষ্টা কৰিছে ভালদৰে। আৰু অনু বাইদেউক কৈছে যে আপোনালোকক বেয়া পাই যাবলৈ ওলোৱা নাই, তেওঁ ভালদৰে থাকিবলৈ ওলাইছে তাত ধুনীয়াকৈ হয় নাই? আমাৰ কাৰণে দিগদাৰ পায় নেকি কিবা? একো দিগদাৰ নাই। নেকানিব কেনি যায়? নেকানিব। তেখেতে ইমানেই ভাল পায় যে তেওঁ কান্দি গৈছে যে কিবা বেয়া পাই ওলাইছে বুলি। কিন্তু তেওঁ বিচাৰিছে যে কাকো অসুবিধা নিদিয়াকৈ তেওঁ ভালকৈ থাকক। তেওঁ সেইভাৱে যাব ওলাইছে। আচলতে এয়া মানৱীয়তা। তেওঁ ভতিজাকে তেওঁৰ বাবে কৰা মানৱীয়তা আজি সেইকাৰণে ভিতৰত তেওঁ চকুলো নিগৰাই আছেগৈ যে তেওঁ যাব ওলাইছে। তেওঁ ভাবিছে যে কিবা বেয়া পায়। মই কৈছোঁ যে তেওঁ একোৱে বেয়া পোৱা নাই। কাৰণ তেওঁ ভাবিছে যে মই যাওঁ, যিহেতু আমি নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখন খুলি থৈছোঁ আৰু তেওঁ যিহেতু দৃষ্টিহীন তাত তেওঁৰ ঠিকনা বিচাৰি পাইছে, সেইবাবে যাব ওলাইছে। আপোনাৰ ভতিজাই আপোনাক বহুত ভাল পায়। কান্দিছে আপুনি যাব ওলোৱা দেখি। আপুনিও কান্দিছে। গৈ থাকিব তেওঁ আপোনাৰ ওচৰলৈ। আপোনালোকৰ কাৰণে ঘৰ বনাইছিলোঁ অসমবাসীয়ে মিলি পেলাই সেইখন দৃষ্টিহীন আশ্ৰম। সিহঁতৰ মাক নাইকিয়া মই থাকি ডাঙৰ কৰিছিলোঁ মই দুয়োটালৈ। দেহি নেকানিবা। ওচৰতে থাকিব। এখন গোলাঘাট ডিষ্ট্ৰিক্ট নাহৰণিৰ ওচৰৰ কচুবৰীয়া গাঁও বুলি কয়। ইয়াৰ পৰা আমাৰ তোলাই বেছি দূৰ নহয়। তেওঁ ভালদৰে আছে। কিন্তু আৰু আমি যিহেতু দৃষ্টিহীন আশ্ৰম বুলি কৈছোঁ ন তেওঁলোকৰ বাবে, গতিকে তেওঁলোক থাকিব ভালকৈ। মানে মই একেবাৰে নেদেখা বাচন মই লোকৰ বজাৰ হ'বলৈ নিবিচাৰোঁ। মানে ঘৰৰ মানুহখিনি হয় দিব যি আহিলোঁ প্ৰতিটো ক্ষেত্ৰতে মোৰ গাতে দুখ পৰে। সেইকাৰণে মই লোকৰ বজাৰ নহওঁ বুলিয়ে। একো নাই, আপুনি কাৰো বুজা নহয়। আৰু অজস্ৰজন আছে, সকলোৱে চকুলো টিকিছে। এগৰাকী দৃষ্টিহীনৰ নিয়াৰ আগত আমাৰ কিছুমান ফৰ্মেলিটিজ আছে। মই ভিডিঅ' ক্ৰিয়েটৰ হিচাপে মোৰ ইয়াত কোনো ধৰণৰ ফৰ্ম নাথাকে। এইটো হ'ল মিষ্টাৰ বিদু হিউমেনিটি ট্ৰাষ্টৰ পেড। ইয়াত তেওঁৰ নাম ঠিকনা তেওঁৰ স্বাক্ষৰ সকলোখিনি লোৱা যাব। এটা নিয়মৰ মাজেৰে নিব লাগিব। ইয়াত এইখিনি কৰি পেলাই গাৰ্জেনৰ ছিগনেচাৰ লোৱাৰ পিছত আমি ইয়াৰ লোকেল থানাত এণ্ট্ৰি দিব লাগিব। সকলো নিয়ম পালন কৰি আজি অনু বাইদেউক ইয়াৰ পৰা নতুন ঘৰলৈ লৈ যাম। এতিয়া এইখিনি কাম কৰি লওঁগৈ আহক। এয়া আমি এটা ফৰ্ম ফিল আপ কৰিব লৈছোঁ দেই অনু বাইদেউ। আপোনাৰ ফটো একপি লাগিব। আপোনাৰ নামটো কি আছিলে? অনু ফুকন ন? শ্ৰীমতী অনু ফুকন। আমাৰ সকলো ফৰ্ম ফিল আপ কৰা হৈ গ'ল। ইয়াত তেওঁ সকলো ফটো লগোৱা হ'ল। তেওঁ সম্পৰ্কীয় মানুহে স্বাক্ষৰ কৰি দিছে। মই স্ক্ৰীনত দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু এতিয়া আমাৰ নেক্সট কাম হ'ল ইয়াৰ লোকেল থানাত গৈ এবাৰ জনাই থৈ যাব লাগিব, যিহেতু এইটো ঠাইৰ পৰা বেলেগ এটা ঠাইলৈ তেওঁক লৈ যাম। তাত এতিয়া এখন জমা দিওঁগৈ। ব'লক কোনো বাইদেউ আৰু যাওঁগৈ আৰু বুজিছে। যাব ওলাইছোঁ বাইদেউ আহক। আজিৰ পৰা আৰু মোৰ হাতত ধৰি আকৌ আনিম। আপোনালোকৰ বাবে হাতৰ লাখুটি। আপোনালোকৰ দৰে দৃষ্টিহীন এতিয়া আছেই অলৰেডি। এয়া গোটেই কাপোৰ লৈ দিছোঁ ট্ৰাংকত। সম্পত্তি আৰু অনু বাইদেউ এইখিনিকে লৈ এতিয়া লৈ যামগৈ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ। সকলো মানুহ আহিছে, গাঁৱৰ মানুহ এপিনেও আছে মানুহ, গাঁৱৰ মানুহ বহুজন ওলাই আহিছে। বাইদেউ সকলোৱে ভাল পায়।
তো এতিয়া ট্ৰাংকটো উঠাই লওঁ গাড়ীত গোটেই উঠালোঁ গাড়ীত এতিয়া বাইদেউগৰাকী গাড়ীত উঠাই লওঁ আহক এপিনে আহক আহি থাকক এইখন দৰ্জাখন খুলিলোঁ আপুনি ধুনীয়াকৈ বহক দেই ধুনীয়াকৈ বহক পাৰিছেনে উঠক ভালকৈ উঠক বেগটো থৈ লওক আপুনি প্ৰথমতে বহিলে ধুনীয়াকৈ চাদৰখন পিন্ধি দি লওক ভাল লাগিছে এগৰাকী আই মাতৃক আজি নিবলৈ ওলাইছোঁ নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ এতিয়া যাওঁ থানাত এইখিনি এণ্ট্ৰি দি পেলাই জনাই থৈ যাওঁ যে ইয়াৰ পৰা নিওঁ তো ব'লক এতিয়া ইয়াৰ লোকেল থানা চুমনি পৰে চুমনিলৈ অনুবাইদেউক অশ্ৰুসিক্ত নয়নেৰে বিদায় দিবলৈ অহা সকলোকে মই দেখাই দিছোঁ সকলোৱে দুখ মনেৰে বিদায় দিছে মানুহগৰাকীক তেওঁ গাড়ীত বহি আছে আৰু সকলোকে বাই বাই দিলোঁ যাওঁ দেই বাই বাই আহিলোঁ চুমনি থানাত এয়া এণ্ট্ৰি কৰিলোঁ ইয়াত জনালোঁ যে আমাৰ বৰমাক ইয়াৰ পৰা লৈ গৈছোঁ আপোনাৰ স্থানীয় থানাত লিখাই মেলি ল'লোঁ মই দি দিছোঁ ইয়াত এতিয়া চুমনি থানাৰ চিল টিল মাৰি দিলে এতিয়া নেক্সট কাম আছে বৰমাক য'ত ৰাখিম কমাৰগাঁও থানাত এখন তাত এণ্ট্ৰি কৰিব লাগিব এতিয়া যাওঁ ব'লক কমাৰগাঁও থানালৈ আমি আহি আছোঁ এপিনে বৰমা ধুনীয়াকৈ বহি আছে নতুন ঠিকনালৈ আহিছে আজি সঁচাকৈ আপোনালোকে কেনেকুৱা অনুভৱ কৰিছে নাজানো মই সুখী অনুভৱ কৰিছোঁ এগৰাকী বয়োজ্যেষ্ঠক জুবিনদাৰ নামেৰে উদ্ধাৰ কৰিছোঁ মই কৈছোঁ প্ৰত্যেকটো জীৱনৰ লগত জুবিনদাৰ নাম জড়িত হৈ থাকিব তো অলপ দেৰি পিছত আমি পামগৈ এতিয়া আমি কমাৰগাঁও থানালৈ আহি আছোঁ নেশ্যনেল হাইৱেত আছোঁ অলপ দেৰি পিছত আমি পাই আছোঁগৈ কমাৰগাঁও থানাত কামটো কৰাৰ পিছতে বৰমাক ধুনীয়াকৈ নতুন গৃহলৈ মানৱীয়তা নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমলৈ স্বাগতম জনাম আৰু ফাইনেলি আমাৰ কমাৰগাঁও থানাটো কাম হৈ গ'ল ধুনীয়াকৈ ইয়াত ৰিচিভ কৰিলে এণ্ট্ৰি জনালোঁ যে আমি এগৰাকী মানুহ আহিছোঁ এতিয়াৰ পৰা এই এলেকাত থাকিব দি দিছোঁ স্ক্ৰীণত চাই ল'ব তো দুইখন থানাৰে হৈ গ'ল এতিয়া আই মাতৃ এতিয়া পোন ঘৰখনলৈ আপুনি যাবগৈ লাগিব এতিয়া নেক্সট ডাইৰেক্ট আপুনি আশ্ৰম নহয় আপোনাৰ ঘৰ ঠিক আছে এতিয়া যাওঁ ব'লক আমাৰ আইগৰাকীক আশ্ৰমত ধুনীয়াকৈ এটা কোঠালি দি সুৰক্ষিত কৰোঁ আৰু তেওঁ যাতে ভালকৈ থাকে তাকে কামনা কৰিব আৰু আমি এণ্ট্ৰি মাৰিছোঁ আশ্ৰমলৈ আৰু হেৰুৱা পদুম ফুলৰ গেটেৰে আদৰণি জনাইছে আমাৰ আই মাতৃগৰাকীক এইটোৱে হ'ল আমাৰ আশ্ৰমৰ ৰাস্তা আৰু অলপ দেৰি পিছত আমি পালোহি আৰু তো বৰমা এটা শান্ত পৰিৱেশলৈ আপোনাক আজি লৈ আনিছোঁ আজিৰ পৰা এটা নতুন জীৱন আপোনাৰ আৰম্ভ হ'ব তো ব'লক কিছু সময়ৰ পিছতে আমি আশ্ৰমত এণ্ট্ৰি মাৰি আছোঁ আৰু আমি আহি পাই গ'লোঁ মানৱীয়তা নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বৰমা নামি আহক নতুন অতিথি আজিৰ পৰা নতুন ঠিকনা বৰমাৰ বাবে কেনেকুৱা লাগিছে নামি একদম ঠাণ্ডা পৰিৱেশ হয় নাই ৰ'দসমূহ মাৰি দিছোঁ ধুনীয়াকৈ বেগ চেক চব নমাম বাৰু প্ৰথমতে আপোনাক এণ্ট্ৰি মাৰোঁ ধুনীয়াকৈ একদম সেৱা এটা কৰি লওক মন্দিৰলৈ আহিছে দেই কৃষ্ণ হ'ব চেনেলখন নুখুলিলে হ'ব কৃষ্ণ সদায় ভালে থাকিব তাকে কামনা কৰিছোঁ এতিয়া গেট খুলি বৰমাক ধুনীয়াকৈ লৈ যাম আহক চেনেলযোৰ পিন্ধি লওক ধুনীয়াকৈ আহক আৰু বৰমা আপোনাৰ মুখৰ আগত ৰখি আছে দৃষ্টিহীন বুবুল দা দেই এখেত আজিৰ পৰা আপোনালোকৰ মা দৰে হ'ব দেই বৰমা বয়স প্ৰায় 58 বছৰ তো আজিৰ পৰা এগৰাকী মাতৃ আহিলে আপোনালোকৰ মাজলৈ ভাল লাগিব হয় নাই ভাল লাগিছে নে একদম অনুভৱ খুব ভাল লাগিছে তেখেতেও নেদেখে আপোনালোকেও নেদেখে গতিকে নিজৰ মা দৰে ৰাখিব লাগিব তেখেতক ঠিক আছে এতিয়া আহক আপোনাৰ কোঠালিলৈ এণ্ট্ৰি মাৰিম এইটো হ'ল আমাৰ সপোন আৰু নয়নমণিৰ কোঠা আপুনি ইয়াতে থাকিব লাগিব দেই আৰু আপোনাৰ বিচনা এইখন এপিনে আহক এইখন আপোনাৰ বিচনা এইখন চাই লওক হয়নে আপুনি যিখন বিচনাত আছিলে দেখুৱাইছোঁ ভিডিঅ'ত ভগা চিগা আছিলে ধুনীয়া পকা ৰুম এইটো বহক এইটো চঞ্জালোঁ আপোনাক দেই ধুনীয়াকৈ বহক ফেনো দি দিছোঁ আপোনাৰ ৰুমত ফেনো নাছিলে তো ইয়াত ফেনো আছে এতিয়া ফেনো ঘূৰিব এইপিনে থাকে আমাৰ সপোন আৰু নয়নমণি এতিয়া আপুনি ইয়াতে থাকিব দেই এইপিনে এখন যিখন বিচনা আছে এইপিনে আমাৰ অকণমানিটো আৰু মাক থাকে আৰু আপুনি ইয়াতে থাকিব আপুনি সিহঁতৰ আই মাতৃ হৈ থাকিব লাগিব দেই ধুনীয়াকৈ বৰমা আহক এটা মুকলি এখন চোতাল আছে ইয়াত সন্মুখত হা এইটো ষ্টেপ নাই আপুনি চিন্তা নকৰিব অকণমান হেৰি এনেকৈ ধৰি পেলাই নামিব লাগিব আৰু আপুনি এইটো হ'ল আমাৰ এই 17 মহীয়া ল'ৰাটো সপোন দেই আহি দেহি এতিয়া সপোনক পাব আৰু এইপিনে আহক এইজনী হ'ল নয়নমণি সপোনৰ মাক তাইও চকুৰে নেদেখে এইজনী নয়নমণি নয়নমণি তোৰ মাক লৈ আনিলোঁ আজি
দেই এই মা হয় তোৰ মা বুলি মাতিবি দেই বঢ়িয়াকৈ আৰু এইখন গোটেইখন চোতাল এইপিনে আহক আপুনি এইখন একদম আহল বহল চোতাল আপুনি একদম দৌৰি আহিলেও খোজকাঢ়িলেও কোনো নাই আহি থাকক বঢ়িয়াকৈ একদম আপুনি যেনি যায় মুকলিকৈ খোজকাঢ়ি ফুৰিব দেখা মানুহৰ নিচিনা একদম মুকলি চোতাল যেনি যায় আপুনি এইপিনে লেট্ৰিন বাথৰুম আছে পাকঘৰ আছে সকলো আপোনাক চিনাকি কৰি দিব আমাৰ ল'ৰা আছে দেই একদম বঢ়িয়াকৈ থাকিব নিজে নিজে খোজকাঢ়িব অকণো আপুনি টেনশ্যন নল'ব দৃষ্টিহীনৰ বাবে সুবিধাকৈ সকলো বনাইছে কোনো ষ্টেপ নাই দিয়া ধুনীয়াকৈ চলা ফুৰা কৰি থাকিব পাৰিব আপুনি ঠিক আছে গতিকে জুবিন দা আপুনি য'তেই আছে আজি আপুনি সুখী হওক আপোনাৰ গানেৰেই বনোৱা এইখন হ'ল নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম আৰু আজি আপোনাৰ নামতে এগৰাকী বয়োজ্যেষ্ঠক সুৰক্ষিত কৰিলোহি আশ্ৰমত এটাই বিচাৰোঁ আপুনি সদায় তৰা হৈ জিলিকি আছে আকাশত জোন হৈ জিলিকি আছে কিন্তু আপুনি এইখন পৃথিৱীত নাথাকিলেও প্ৰতিটো কৰ্মই আপোনাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ আপুনি আজি য'তেই আছে এটাই ভাবক যে আপোনাৰ কাৰণে আপোনাৰ নামেৰে আপোনাৰ কাৰণে আপুনি সৃষ্টি কৰি থৈ যোৱা এখন দৃষ্টিহীন আশ্ৰম আপোনাৰ গানেৰে আৰু যিখিনি গান এই বুবুল নেওগ ডাঙৰীয়া গাইছিলে জুবিনদাৰ প্ৰত্যেকটো গান আৰু এইখন আশ্ৰমত 90% জুবিনদাৰ গান আছে আৰু আজি আপোনাৰ নামত এগৰাকী বয়োজ্যেষ্ঠ দৃষ্টিহীন মহিলাক উদ্ধাৰ কৰি আনি ইয়াত সুৰক্ষিত কৰিলোঁ তো সদায় ভালে থাকক জুবিনদা সদায় কাম কৰি যাম এনেদৰে মই নহয় আমাৰ মানৱীয়তা ন্যাসে কেৱল জুবিনদাৰ নামত প্ৰত্যেকটো কাম উচৰ্গা কৰি যাব শেষত কওঁ জয় জুবিন দা।